নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে জানে যে বিটিচিত জিটি আৰু পিজিটি মানে আমাৰ বিটিএডিৰ যি ডিষ্ট্ৰিক্ট আছে সেই বিটিচি বা বিটিআৰত আমাৰ জিটি পিজিটিৰ কাৰণে আৰ্জেণ্ট এটা মিটিং অনুষ্ঠিত কৰিব। তো এই মিটিঙত এই বিষয়ে আলোচনা কৰিব যে আমাৰ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিখিনি ভেকেঞ্চি বৰ্তমান ৰৈ গ'ল সেই ভেকেঞ্চিবিলাকৰ কেনেকৈ ফিল আপ কৰিব পৰা যায়। পৰীক্ষা পাতেনে নাই সেইটো পিছৰ কথা, কিন্তু এই জিটি আৰু পিজিটিৰ যিখিনি ভেকেঞ্চি বৰ্তমানলৈকে ৰৈ আছে তাৰ কাৰণে এই মিটিঙত অনুষ্ঠিত হ'ব। মিটিঙত যি দিহা পৰামৰ্শ অনুষ্ঠিত হ'ব সেই নিয়ম মতে আমাৰ জিটি পিজিটিৰ যিখিনি ভেকেঞ্চি ৰৈ আছে আপোনালোকে এই নটিছখনত চাই লওক। এই যিখিনি ভেকেঞ্চি ৰৈ যাব সেই ভেকেঞ্চি বা ৰৈ গ'ল সেই ভেকেঞ্চিখিনি ইয়াতে ফিল আপ কৰা হ'ব। যিখিনি মানে স্কুলত বৰ্তমান টিচাৰৰ অসুবিধাৰ সন্মুখীন হৈ আছে সেই অসুবিধাবিলাক আঁতৰি যাব। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে এইখিনি কথা সকলোকে সদৰি কৰিব যে জিটি পিজিটিৰ কাৰণে আমাৰ বিটিচিত বা বিটিআৰত এই জিটি পিজিটিৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চিবিলাক স্কুলৰ পৰা লৈ আছে, যে কিমান টিচাৰ ফিল আপ হৈছে আৰু কিমান ভেকেঞ্চি আছে সেই ডিটেইলছবিলাক স্কুলৰ পৰা দিবলৈ দিয়া হৈছে। আৰু হেডমাষ্টাৰসকলক এই মিটিঙত থাকিবলৈ কোৱা হৈছে। মানে এই মিটিঙত যি আলোচনা হ'ব তাৰ মৰ্মতহে মানে কিমান পোষ্ট ভেকেণ্ট হ'ব সেই ভেকেণ্ট হিচাপত তাৰপিছত পোষ্ট ক্ৰিয়েশ্যন আৰু পোষ্ট ৰিটেনশ্যন নাম্বাৰটো থাকিব, সেই এগেইনষ্টত তেওঁলোকে এডভাৰ্টাইজমেণ্ট কৰিব। হয়তো আগৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈছে তাৰ পৰাই হয়তো টিচাৰবিলাকক নিযুক্তি দিয়া হ'ব। আদাৰৱাইজ নতুনকৈ টেট পাতিব যদি বেছি কেণ্ডিডেট হৈ যায় বা বেছি ভেকেঞ্চি হৈ যায়, ধৰক 1000-1200 যদি হৈ যায়, 1000-1200 যদি ভেকেণ্ট পোষ্ট থাকে তেতিয়াহ'লে তাতে কি কৰিব, টেট পৰীক্ষা কণ্ডাক্ট কৰিব। আমাৰ যিহেতুকে বৰ্তমান নতুন চৰকাৰেও কিবা এটা কৰিব লাগিব, গতিকে এইখিনি হ'ল এটা ডাঙৰ সুবিধা হ'ব যে জিটি পিজিটিৰ বহুতো কেণ্ডিডেট অলপ মাৰ্কছৰ কাৰণে পোৱা নাই বা অলপৰ কাৰণে ৰৈ গৈছে, সেইসকল কেণ্ডিডেটৰ কাৰণে এটা সুযোগ আহিব। যদি আকৌ টেট পৰীক্ষা পাতে তথাপিও কেণ্ডিডেটসকলৰ লাভ যে আমি আৰু এটা পৰীক্ষা দিব পাৰিম বা দিব পাৰিব। তো এইবিলাক হৈছে আপডেট। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব, তেতিয়াহ'লে আমাৰ আগতীয়াকৈ ন'টিছবিলাক পাব। ধন্যবাদ।